নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি কথা পাতিম 28 ফেব্ৰুৱাৰী 2026 শনিবাৰ অৰ্থাৎ আজিৰ দিনটো ৰাশিফলৰ ওপৰত। শনিবাৰ মানেই অলপ গম্ভীৰ দিন। শনিবাৰ দিনটো শনিদেৱৰ দিন হিচাপে গণ্য কৰা হয়। এইদিনা কৰ্ম, শৃংখলা, ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল বিশেষকৈ দেখা যায়। সেয়েহে আজি আপুনি যি কাম কৰিব তাৰ ফল ভৱিষ্যতে নিশ্চয় লাভ কৰিব। তেন্তে আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথমে আহিছে মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধুসকল, আজি আপোনালোকৰ দিনটো যথেষ্ট এনাৰ্জেটিক হ'ব। সঁচাকৈ ক'বলৈ গ'লে আজি আপোনাৰ মনটো অলপ দৌৰি ফুৰিব। বহু কাম একেলগে কৰিবলৈ মন যাব। চাকৰি কৰাসকলে নতুন দায়িত্ব পাব পাৰে। সেয়েহে আজি অলপ সাৱধান আৰু মন দি কাম কৰক। ব্যৱসায় কৰাসকলে আজি নতুন কণ্টেক্ট পাব পাৰে। অলপ লাভো দেখা পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত যদি কাৰোবাৰ লগত মনোমালিন্য আছে তেন্তে আজিয়ে এটা ফোন কৰক। কথা পাতিলে সমস্যা সমাধান হ'বও পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গা ভাঙনি অনুভৱ কৰিব পাৰে। পানী বেছিকৈ খাওক। বৃষ ৰাশি। বৃষ ৰাশিৰ বন্ধুসকল, আজি টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান থাকিবা। অপ্ৰয়োজনীয় খৰচ নকৰিব। অনলাইন শ্বপিঙৰ পৰা অলপ আঁতৰি থকাই ভাল। পৰিয়ালৰ সৈতে সময় কটালে মনটো ভালে থাকিব। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় পাব। আজি টিমৱৰ্ক কৰিলে ভাল হ'ব। প্ৰেম জীৱনত অলপ ৰোমান্টিক মুহূৰ্ত থাকিব পাৰে। স্বাস্থ্যৰ বিষয়ে ক'বলৈ গ'লে গাত অলপ আলস্য লাগিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ বন্ধুসকল, আজি আপোনালোকৰ কথা কোৱাৰ শক্তি বৃদ্ধি পাব। যিসকলে মাৰ্কেটিং, টিচিং বা পাব্লিক স্পিকিং কৰে তেওঁলোকৰ বাবে আজি ভাল দিন। নতুন মানুহৰ লগত চিনাকি হ'ব পাৰে। চাকৰি বিচাৰি থকাসকলে শুভ খবৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি কথা পাতিলে সম্পৰ্ক মিঠা হ'ব। স্বাস্থ্যৰ বিষয়ে ক'বলৈ গ'লে সাধাৰণতে আপোনাৰ স্বাস্থ্য ভালে যাব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বন্ধুসকল, আজি আপোনাৰ মনটো অলপ ইম'চনেল থাকিব। সৰু কথাতে মনটো খং হৈ যাব পাৰে বা খঙাল হ'ব পাৰে। পৰিয়ালৰ লগত সময় কটাওক। মা দেউতাৰ আশীৰ্বাদ লওক। কৰ্মক্ষেত্ৰত অলপ চাপ থাকিব পাৰে কিন্তু ধৈৰ্য ধৰি কাম কৰক। প্ৰেমৰ ক্ষেত্ৰত অলপ মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কিন্তু শান্ত থাকিলে সকলো সমাধান হ'ব। স্বাস্থ্যৰ বিষয়ে ক'বলৈ গ'লে অলপ পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ বন্ধুসকল, আজি আপুনি একেবাৰে কনফিডেণ্টেৰে ভৰা থাকিব। নেতৃত্বও ল'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। ব্যৱসায়ত লাভ দেখা পাব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ পৰা সমৰ্থন পাব। স্বাস্থ্য প্ৰায় ভালে থাকিব। কন্যা ৰাশি। কন্যা ৰাশিৰ বন্ধুসকল, আজি প্লেনিং কৰাৰ দিন। আগন্তুক সপ্তাহৰ কামবোৰ আজিয়ে সাজি লওক। চাকৰিত পদোন্নতিৰ আলোচনা হ'ব পাৰে। ধনৰ ক্ষেত্ৰত অলপ উন্নতি দেখা যায়। প্ৰেমৰ কথা ক'বলৈ গ'লে অতীতৰ কথা লৈ তৰ্ক বিতৰ্ক নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা কঁকালৰ সমস্যা হ'ব পাৰে, সাৱধানে থাকিব। তুলা ৰাশি। তুলা ৰাশিৰ বন্ধুসকল, আজি ছ'চিয়েল লাইফ ভাল থাকিব। বন্ধুৰ লগত দেখা সাক্ষাৎ হ'ব পাৰে। ব্যৱসায়ত নতুন সুযোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আজি খুব মিঠা দিন। স্বাস্থ্য প্ৰায় স্বাভাৱিকভাৱে থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধুসকল, আজি অলপ সাৱধান থাকিব। সকলোকে বিশ্বাস নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল পাব পাৰে। ধনৰ ক্ষেত্ৰত লাভ সম্ভৱযোগ্য আছে। প্ৰেমৰ ক্ষেত্ৰত গোপন কথা ভাগ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত টেনচন বেছি নল'ব। ধনু ৰাশি। ধনু ৰাশিৰ বন্ধুসকল, আজি ভ্ৰমণৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে আজি দিনটো ভাল। ব্যৱসায়ত উন্নতি দেখা যায়। প্ৰেমত নতুন আৰম্ভণি হ'ব পাৰে। স্বাস্থ্য প্ৰায় ভালেই থাকিব। মকৰ ৰাশি। মকৰ ৰাশিৰ বন্ধুসকল, আজি অলপ ধৈৰ্য ধৰি কাম কৰক। চাকৰিত চাপ থাকিব পাৰে। ধনৰ ক্ষেত্ৰত স্থিৰতা থাকিব। প্ৰেম অলপ দূৰত্ব অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত জইণ্টৰ ব্যথা হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বন্ধুসকল, আজি আপোনালোকৰ ক্ৰিয়েটিভিটি উজ্বলি উঠিব। নতুন আইডিয়া সফল হ'ব পাৰে। প্ৰেমত সুখবৰ পাব পাৰে। স্বাস্থ্য প্ৰায় ভালেই। মীন ৰাশি। মীন ৰাশিৰ বন্ধুসকল, আজি আপোনাৰ মনটো আধ্যাত্মিক হ'ব। পূজা পাঠ বা মন্দিৰলৈ যাব পাৰে। ব্যৱসায়ত লাভৰ দিন। প্ৰেম বিশ্বাস বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিক। বন্ধুসকল, মনত ৰাখিব, এই ৰাশিফল AI প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা হৈছে। জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদায় নিজৰ বিবেচনা আৰু পৰিস্থিতি অনুসৰি ল'ব। বন্ধুসকল, এয়া আছিল 28 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিয়ে আমাৰ পথ দেখুৱায় কিন্তু ভাগ্য সলনি নকৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত আপোনাৰ ৰাশি লিখি জনাওক যে আজিৰ দিনটো আপোনাৰ কেনেকুৱা গৈছে।